নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই ক'বলৈ ওলাইছোঁ ফেচবুকত কিছুমান মক্কেল কৰি থকা কিছুমান মক্কেলামীৰ পোষ্টৰ ওপৰত। তেতিয়াহ'লে অকণো পলম নকৰি আজি ভিডিঅ' ব'লা আৰম্ভ কৰোঁ। মেডাম, মোৰ বমি বমি লাগি আছে, ইংৰাজীত কি হ'ব কোৱাচোন? ছাত্ৰ মেডাম, ইংৰাজী বাদ দিয়ক, মিঠাই খুৱাওক, আপুনি মাক হ'ব ওলাইছে। গা ৰং বগা হ'লে কি হ'ব যদি আচল বস্তুটোৱে ক'লা হয়? মই কিন্তু মনৰ কথা কৈছোঁ বিদ্যা, আপুনি যিটো ভাবিছে সেইটোৱে হ'ব। কালৰো কাল বিপৰীত কাল, বুঢ়াই পাই টিপ টপ মাল। যিজন ল'ৰাই পোষ্টটো চাই আছা, অভিশাপ দিছোঁ তুমি মোৰ প্ৰেমত পৰিবা। ল'ৰাই বিয়া নকৰাকৈ মামা হ'ব পাৰে, কিন্তু ছোৱালীয়ে বিয়া নোহোৱাকৈ মামী হ'ব নোৱাৰে। কাৰোবাক আই লাভ ইউ ক'বলৈ মোৰো মন যায়, কিন্তু উত্তৰটো আই হেট ইউ পোৱাৰ ভয়তহে কোৱা নাই। কি বস্তু ল'ৰাই সদায় পিন্ধে আৰু ছোৱালী এবছৰত এবাৰহে পিন্ধে? যদি উত্তৰটো জানা প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। প্ৰেম কৰা আৰু ঘোঁৰা নেজত ধৰা একে কথা, কেতিয়া লাত মাৰি যায় পাত্তা নাই। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা। আৰু আজিলৈ এৰিলোঁ, বাই বাই, লভ ইউ, প্ৰণৱ চেতিয়া চেনেল জিন্দাবাদ।